এতিয়া মই গা পা ধুই ওলালোঁ। এতিয়া ৰাতিপুৱা 8টা মান বাজে। মই আগতে ব্ৰেকফাষ্ট কৰি লৈছোঁ ভালকৈ। এতিয়া মই ৰেডি হৈ গৈছোঁ কাপোৰ চাপোৰ পিন্ধি। প্ৰথমে এজন শিক্ষকৰ কাৰণে স্কুললৈ যোৱাৰ সময়ত কলম থকাটো একদম জৰুৰী, মানে ইম্পৰ্টেণ্ট। গতিকে মই মোৰ কলম যোৰ লৈ লওঁ আৰু এতিয়া মই ঘৰৰ বাহিৰলৈ ওলাই জোতাযোৰ পিন্ধি স্কুললৈ যাম। মই প্ৰথম ব্লগত আপোনালোকক কৈছিলোঁ যে মই এনেই খোজকাঢ়ি যাওঁ বেছিভাগ সময়তে। আৰু খোজকাঢ়ি যাওঁতে একচুৱেলি ভালো লাগে, ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া, বহুত ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগে এইটো দেখি। গতিকে মই নিতৌ এনেকৈ যোৱাটোৱে পচন্দ কৰোঁ।